কোভিড-19 বা করোনা ভাইরাসৰ পৰা ৰক্ষা পাবলৈ আপুনি কি ভিটামিনযুক্ত খাদ্য খোৱা উচিত। ভিটামিন চি আৰু জিংক হৈছে আপোনাৰ ৰোগ প্ৰতিৰোধ তথা স্বাস্থ্য বৃদ্ধি কৰাৰ বাবে প্ৰয়োজনীয় দুটা গুৰুত্বপূৰ্ণ পুষ্টি, যি ৰোগ সৃষ্টিকাৰী বীজাণুক নষ্ট কৰিব পৰা ক্ষমতা বা তাৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতা থাকে। বৰ্তমান সময়ত গোটেই বিশ্বতে কোভিড-19 বা করোনা ভাইৰাছে আতংকৰ সৃষ্টি কৰিছে। গতিকে এই ৰোগত বা এই মহামাৰীত মানুহ ভুক্তভোগী হ'ব লগা হৈছে। গতিকে এনে পৰিৱেশত বা পৰিস্থিতিত আপুনি কোনবিলাক আহাৰ বা আপোনাৰ আহাৰত কোন কেইটা ভিটামিন থাকিলে আপুনি এই ভাইৰাছ বা বীজাণুৰ পৰা মুক্ত হৈ থাকিব পাৰিব। নমস্কাৰ, মই দুলাল ৰবিদাস নলেজ ইউনিভাৰ্ছত আপোনালোকৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে আপুনি গম পাইছে যে আমি কোনটো বিষয়ৰ ওপৰত আজি আলোচনা কৰিম। আজি বিষয়টো হৈছে কোভিড-19 বা করোনা ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ আপুনি কি ভিটামিনযুক্ত আহাৰ বা খাদ্য খোৱা উচিত। তেনেহ'লে আহক আজিৰ ভিডিঅ'টোৰ প্ৰাৰম্ভ কৰোঁ। এই দুটা পুষ্টি প্ৰাপ্ত কৰাৰ সৰ্বশ্ৰেষ্ঠ সুৰক্ষিত উপায় হৈছে আপোনাৰ দৈনন্দিন আহাৰৰ পৰা বা খাদ্যৰ পৰা ভিটামিন চি আৰু জিংক সমৃদ্ধ আৰু আপোনাৰ অনুমোদিত আহাৰ গ্ৰহণ পূৰণ কৰাত আপোনাক সহায় কৰিব পৰা কেইবাটাও সামগ্ৰী আছে। কিন্তু আপোনাৰ শৰীৰে এই পুষ্টিবোৰ সঠিকভাৱে শোষণ কৰাটো নিশ্চিত কৰিবলৈ আপুনি সেইবোৰ সঠিকভাৱে গ্ৰহণ কৰা উচিত। এতিয়া আমি আলোচনা কৰিম ভিটামিন চি আমাৰ শৰীৰৰ বাবে উপকাৰিতাৰ বিষয়ে। ভিটামিন চি, যাক এছকাৰ্বিক এচিড বুলি কোৱা হয়, এক পানীত দ্ৰৱণীয় ভিটামিন। ইয়াৰ সৰল অৰ্থ হৈছে ভিটামিন চি প্ৰথমে পানীত দ্ৰৱীভূত হয়, তাৰ পিছত ইয়াক শৰীৰৰ বিভিন্ন অংশলৈ পৰিবহণ কৰা হয়। অৱশ্যে আমাৰ শৰীৰে এই ভিটামিন সংৰক্ষণ নকৰে, সেয়ে ইয়াক খাদ্যৰ পৰা দৈনিক গ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণ। চি ভিটামিনে সংক্ৰমণ নিয়ন্ত্ৰণ আৰু আঘাত নিৰাময়ত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ই হৈছে এক শক্তিশালী এণ্টিঅক্সিডেণ্ট, যি ৰোগ সৃষ্টিকাৰী ক্ষতিকাৰক বীজাণুৰ সৈতে যুঁজিব পাৰে। ইয়াৰ উপৰিও ই শৰীৰত অজস্ৰ বিপাকীয় প্ৰতিক্ৰিয়াৰ সৈতেও জড়িত আৰু সংযোজক কলাত, যাক কোলাজেন বুলি কোৱা হয়, তন্ত্ৰযুক্ত প্ৰটিন প্ৰস্তুত কৰাৰ প্ৰয়োজন হয়, যি শৰীৰৰ বিভিন্ন প্ৰণালীত বুজোৱা হয়। এয়া আছিল ভিটামিন চি স্বাস্থ্যৰ কাৰণে কি ক্ষেত্ৰত উপকাৰ সাধন কৰে। এতিয়া আমি আলোচনা কৰিম ভিটামিন চি আমি দৈনিক গ্ৰহণৰ ক্ষেত্ৰত কেইটামান ল'বলগীয়া পৰামৰ্শ। 19 বছৰৰ পৰা অধিক বয়সৰ পুৰুষৰ বাবে ভিটামিন চিৰ অনুমোদিত খাদ্যৰ মাত্ৰা হৈছে 90 কিলোগ্ৰাম আৰু মহিলাৰ বাবে দৈনিক 75 কিলোগ্ৰাম। ক্ৰমান্বয়ে 85 কিলোগ্ৰাম আৰু 120 কিলোগ্ৰাম তাতকৈ বেছি বৃদ্ধি হয়। ধূম্ৰপান কৰা সকলক অতিৰিক্ত 35 কিলোগ্ৰাম এই ভিটামিন গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়া হয়, কিয়নো ধূম্ৰপানে শৰীৰত ভিটামিন চিৰ স্তৰ কমাই দিয়ে। এদিনত 2000 কিলোগ্ৰামতকৈ অধিক ভিটামিন গ্ৰহণ কৰিলে পেষ্টেণ্টেটিনেল কষ্ট আৰু ডায়েৰিয়া হ'ব পাৰে। যেতিয়া এই পানীত দ্ৰৱণীয় বা ডুবি যোৱা ভিটামিন শৰীৰত অত্যাধিক থাকে বা ই ভূমিকা সলনি কৰে, এণ্টিঅক্সিডেণ্টছৰ সলনি কোক ক'লা ক্ষতিকাৰক প্ৰ-অক্সিডেণ্টছ হিচাপে কাম কৰে। ই আনকি বৃক্কৰ গলব্লাডাৰ হোৱাৰো চান্সেছ থাকিব পাৰে। এয়া আছিলে কেইটামান পৰামৰ্শৱলী, য'ত আমি ভিটামিন চি কেনেকৈ গ্ৰহণ কৰিব লাগে, কিমান পৰিমাণে গ্ৰহণ কৰিব লাগে। এতিয়া আমি আলোচনা কৰিম ভিটামিন চি গ্ৰহণ কৰাৰ সঠিক আৰু উত্তম উপায়। অধ্যয়নে পৰামৰ্শ দিয়ে যে যেতিয়া আমি এদিনত 1000 কিলোগ্ৰামতকৈ অধিক ভিটামিন গ্ৰহণ কৰোঁ, তেতিয়া আমাৰ শৰীৰৰ ভিটামিন চি শোষণ কৰাৰ ক্ষমতা 50% মানে 50% কমি যায় আৰু সকলো অতিৰিক্ত পৰিমাণৰ ভিটামিন প্ৰস্ৰাৱৰ জৰিয়তে শৰীৰৰ পৰা বাহিৰ উলিয়ায়। কেঁচা ৰূপত ভিটামিন চি গ্ৰহণ কৰাটো সৰ্বশ্ৰেষ্ঠ, কিয়নো
তাপ আৰু পোহৰে একচুৱেল খাদ্যত ভিটামিনৰ পৰিমাণ ধ্বংস কৰিব পাৰে। উচ্চ উষ্ণতাত দীঘলীয়া সময়ৰ বাবে ভিটামিন চি সমৃদ্ধ খাদ্য ৰন্ধাটোৱে ভিটামিন ভাঙি পেলাব পাৰে। মনত ৰাখিবলগীয়া কথা, ইয়াৰ বাহিৰেও পানীত ৰন্ধাটোৱে ভিটামিন তৰলত সোমাই যাব পাৰে আৰু তেতিয়া তৰল গ্ৰহণ কৰা নহয়। আপুনি ভিটামিন নাপাব পাৰে। ভিটামিন সংৰক্ষণ কৰাৰ সৰ্বশ্ৰেষ্ঠ উপায় হৈছে লৰাই ভজোৱা বা ব্ৰেঞ্চ কৰা খাদ্য। লগতে পকা ফল খাবলৈ নাপাহৰিব, কিয়নো সেইবোৰত অতি বেছি পৰিমাণৰ ভিটামিন চি পোৱা যায়। গতিকে এয়া আছিল ভিটামিন চিৰ বিষয়ে কেইটামান কথা বা ভিটামিন চি আমাৰ দেহৰ বাবে কিমান প্ৰয়োজনীয়, জিংক থকাৰ স্বাস্থ্যৰ লাভালাভ, মানে আমাৰ স্বাস্থ্যৰ কাৰণে জিংক কিমান পৰিমাণে প্ৰয়োজন, কেনেকৈ পাব পাৰি, এই সকলো বিষয়ে আমি এতিয়া গম পাম। জিংক হৈছে এক ট্ৰেছ খনিজ যাক আমাৰ শৰীৰে সামান্য পৰিমাণত প্ৰয়োজন হয়। শৰীৰত 300তকৈ অধিক এনজাইম সক্ৰিয় কৰাৰ বাবে ই এক অত্যাৱশ্যকীয় পুষ্টি যি শৰীৰত বিভিন্ন কাৰ্য সম্পাদন কৰাত সহায়ক হয়। জিংকে মুখ্যতঃ DNA সৃষ্টিকাৰী, কোষ বৃদ্ধিকাৰী, প্ৰটিন নিৰ্মাণত, ক্ষতিগ্ৰস্ত কোষ কলা নিৰাময়ত আৰু ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী কৰাত সহায় কৰে। দ্ৰুত বিকাশৰ সময়ত পৰ্যাপ্ত পৰিমাণৰ এই খনিজ গ্ৰহণ কৰাটো বিশেষভাৱে গুৰুত্বপূৰ্ণ, যেনে শৈশৱ, কৈশোৰ আৰু গৰ্ভধাৰণ সময়ত। এতিয়া জিংকৰ দৈনিক গ্ৰহণৰ পৰামৰ্শ কিছুমান দিয়া হৈছে। চাওঁ আহকচোন। 19 বছৰৰ অধিক বছৰৰ পুৰুষৰ জিংকৰ বাবে অনুমোদিত খাদ্য ভাত্তা RDA হৈছে 11 কিলোগ্ৰাম প্ৰতিদিনে আৰু মহিলাৰ বাবে হৈছে 8 কিলোগ্ৰাম। গৰ্ভাৱস্থাত আৰু স্তনপান কৰোৱাৰ সময়ত জিংকৰ প্ৰয়োজনীয়তা সামান্য বৃদ্ধি হয়। গৰ্ভধাৰণ আৰু স্তনপান কৰাই থকা মহিলাসকলে ক্ৰমান্বয়ে 11 কিলোগ্ৰাম আৰু 12 কিলোগ্ৰাম জিংকত অলপ বেছি গ্ৰহণ কৰিব পাৰিব। উচ্চ পৰিমাণৰ জিংক গ্ৰহণ কৰিলে জ্বৰ, কাহ, পেটৰ বিষ, ভাগৰ আৰু আন বহুতো সমস্যা হ'ব পাৰে। 10 বা অধিক বছৰৰ বাবে দৈনিক 100 কিলোগ্ৰামতকৈ অধিক পৰিপূৰক জিংক সেৱন কৰিলে কেঞ্চাৰ হোৱাৰ চান্সেছ অলপ বেছি থাকে। 40 কিলোগ্ৰাম পৰ্যন্ত জিংক ব্যৱহাৰৰ বাবে সুৰক্ষিত বুলি গণ্য কৰা হৈছে, মাত্ৰ 40 কেজি। এতিয়া আমি জিংকৰ সঠিক পৰিমাণে লোৱাৰ ওপৰত আলোচনা কৰিম। আহাৰৰ পৰা জিংকৰ অতি বেছি শোষণ নিশ্চিত কৰিবলৈ বিভিন্ন প্ৰকাৰৰ খাদ্য যেনে মাংস, সূৰ্যমুখী ফুল, বিট, ডাৰ্ক চকলেট আৰু অন্যান্য কিছুমান সামগ্ৰী প্ৰটিনৰ সৈতে জিংক সমৃদ্ধ খাদ্য জইন কৰিলে শোষণৰ সকলো সম্ভাৱনা বৃদ্ধি পায়। আজিৰ ভিডিঅ'টো আপোনালোকক নিশ্চয় ভাল লাগিলে। ভিটামিন চি আৰু জিংকৰ ওপৰত আলোচনা কৰা হ'ল। ভিডিঅ'টো আপোনালোকে পাৰিলে শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে কমেণ্ট কৰি জনাব ভিডিঅ'বোৰ কেনেকুৱা লাগে আৰু আমাক সহযোগ কৰি থাকিব। এনেদৰে চাই থাকক নলেজ ইউনিভাৰ্ছ। আন এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ।